হেল্ল' গাইছ, এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ আহি গ'লোঁ। তো এইফালে মোৰ বেগত আছে কণী। হেল্ল' তো আপোনালোকে চিনি পায় একদম হেভি খোৱা মানুহ এজন। তো মেইন কথা হৈছে কি আজি এটা মানে নতুন কণ্টেণ্ট লৈ আহিছোঁ। তো আজি আমাৰ ৰুমত মানে নতুন R&D চলি আছে, মানে অলপমান আমি ফুড ৰিলেটেড কিছুমান মানে আমি ৰিচাৰ্চ চলাই আছোঁ। তো আজি আমাৰ ৰুমত বনিব মানে হেৰি কি বনিব আজি ৰুমত আমাৰ পাও ভাজি। তো আজি আমাৰ পাও ভাজি বনি আছে, তো দেখাই আছোঁ আপোনালোকক। তো এইফালে পাও ভাজিৰ কাৰণে আমাৰ একদম এইফালে এইটো পাও ৰেডি, এইফালে আছে এইটো বাটাৰ, এইফালে গাজৰ, এইফালে ফুলকবি, বিলাহী, আলু আৰু এইফালে আছে এইফালে মছলা আমাৰ মানে পূৰা একদম দেখি নাই তেল মছলা আমাৰ অভাৱ নাই মানে একদম। ল'ৰা মানুহৰ ৰুম বুলি কোনো নক'ব। এইফালে চয়া চচ আছে, মেয়নিজ আছে আৰু এইফালে আছে চচ আছে, চব আছে মানে। আৰু মেইন কথা পাও ভাজিৰ কাৰণে এইটো পাও ভাজি মছলা। মেইন কেছটো হৈছে যে আমি খোৱাত কম্প্ৰমাইজ নকৰোঁ মানে বিশেষকৈ কণীয়ে খোৱাত কম্প্ৰমাইজ নকৰে মানে। তো কণীয়ে মানে মাত্ৰ একবাৰেই চিৰা খাই লৈছে, মোক ক'বলৈ হাক দিছিলে, সেইকাৰণে মই নকওঁ আপোনালোকক বাৰু। তো চাই থাকক আপোনালোকে। তো ফাৰ্ষ্টত আমি মানে খালি খোৱাৰ তাত দেখাই দে ৰিফাইন তেলটো আছিল নে মিঠাতেল? তেল নহয়, মিঠাতেল দিলে হ'ল। তো মিঠাতেল অলপমান দি দিম। আমাৰ চেফ তো নেক্সট আমাৰ মানে তেলটো গৰম হ'বৰ কাৰণে দিম আমি এতিয়া অলপমান। তো তেলটো গৰম হোৱাৰ লগে লগে আমি মজাকৈ এইটো বিলাহী চিলাহী যিমান আছে চব দি দিম ইয়াতে। আলুটো দি দিম, যিমান আছে গোটেই চব্জি দি দিম ইয়াতে। গাজৰ, বিলাহী, ফুলকবি পৰি গৈছে কাষত। টেষ্ট নাই এইখিনি আমি আপোনাক উঠাই দিব লাগিব। মাষ্টাৰ চেফ মাষ্টাৰ চেফ আমাৰ ৰুমত বেছিকেলি বনোৱা দায়িত্ব এওঁৰ, বাকী চাফ চিকুণ কৰাৰ দায়িত্ব মোৰ। মছলাটো দি দিবলৈ হ'ল। তো মালটো অকণ সৰহকৈ দিব লাগে, তাৰপিছত দিব লাগে জিৰাটো। এই ये सब क्या हो रहा है? তাৰপিছত দিব লাগিব নিমখটো। सेफ का थोड़ा सा हड़बड़ी हो रहा है। কেকটো এনেকৈ বনাবলৈ পাম। মাষ্টাৰ চেফ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চলি আছে। R&D চলি আছে বৰ্তমান আমাৰ। সেইটো মানে এইটো হৈ গৈছে। তো বিষয়ে আপোনালোকক সবিশেষখিনি আৰু সোনকালে জনাই আছোঁ কিহৰ কাৰণে R&D চলি আছে। চলি আছে বহুত ডাঙৰ মিছন এটা। গেছটো বঢ়াই দিলে হ'ল, গেছটো ওলাই গ'ল। বেছিকৈ কমাই দিলি চাগে। ইয়া গেছটো দিব আকৌ ফুল পাৱাৰত। গৰম হ'ব দে। তেল অলপমান দিলে হ'ল, বেছি দিব নালাগে। এয়া বনি আছে, এয়া লৰাই দিব লাগিব। নোখোৱা আগতে মোৰ দেখিয়ে ভোক লাগিছে। কণী চিৰা খাই চিৰা নাই খোৱা পানী দি দিলে হ'ল পূৰা একদম পূৰা ফুলকৈ ধুনীয়াকৈ যাতে চব্জিকেইটা সিজি যায়। তো গাইজ এইফালে আমাৰ কুকাৰৰ হুইচেল পৰি গ'ল আৰু এইফালে কেৰাহী বহাই দিলোঁ আৰু এইফালে পিঁয়াজ কুটি লৈছোঁ, এইফালে জলকীয়াটো আপোনালোকৰ নিজৰ হিচাপত দিব আৰু এইফালে চব্জিটো মজাকৈ হৈ গৈছে আৰু এটা নেমু লাগিব মানে একদম তাৰ টেঙা টেঙা ফিলটো দিবৰ কাৰণে। তো দেখাই আছোঁ। তো ফাৰ্ষ্ট অফ অল তেলটো দি দিব লাগিব। অলপমান তেল দিয়ক, বেছি দিব নালাগে কাৰণ বাটাৰ দিহে মেইন ফ্লেভাৰটো আনিম। তো গতিকে তেল অলপমান দিলেই হ'ল। এইকণ দিছোঁ তেল। নেক্সট আহিব বাটাৰটো দিব লাগিব। দেই বাটাৰটো খোলচোন। তো এইফালে বাটাৰটো এইফালে দি দে অলপমান। তো বাটাৰটো মানে তেলত দিব লাগে। দে হ'লে ইমানখিনি দি দে। Yes, this much. অ'কে, Okay, that's good. অকণ দূৰৰ পৰা দিওঁ, তেল চেল ফুটি পৰিব নেকি বাৰু? ফুটি পৰিব পাৰে। নপৰে বাৰু। তো বাটাৰটো এনেকৈ তেলত দি দিব। তেতিয়া বাটাৰটো নুপুৰে।
অঁ এতিয়া বাটাৰটো নুপুৰে মানে এইবিলাক মানে চেপৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰিছোঁ যে আমি এইবিলাক যেতিয়া মানে আপোনালোকে জানি লওক আৰু এইটো কথা সেইকাৰণে বাটাৰটো পুৰি নাযায় আৰু বাটাৰ গোন্ধ আহিছে এইফালে পিঁয়াজখিনি দিব লাগিব য়েছ কামান এতিয়া নিমখ দি আছে নিমখ পিঁয়াজটো তুমি ক্ৰাছ কৰিব লাগিব ন আই গেছ ইয়াত ক্ৰাছাৰ চাছাৰ নাই আমি চব্জিয়ে এনেকৈ বনাওঁ চৰি ইকুইপমেণ্টছ অকণমান নাই তাৰপিছত কি লাগিব নেক্সট পাও ভাজি মছলা পাও ভাজি মছলা অলপমান কমাই দিছোঁ ফাৰ্ষ্ট টাইম ৰিচাৰ্জ কৰিছোঁ ন পিছত লাগিলে আকৌ দিন টেষ্ট নুঠিলে তো নেক্সট লাগিব হেৰি পূৰা লাল মিৰ্চ পাউডাৰ কাশ্মীৰী মিৰ্চ কালাৰটো মানে মজা হৈছে বুজিছে কাশ্মীৰী মিৰ্চটো দি মেনুঠা জ্বলা নহয় যদি কালাৰটো অ' মাই গড বেছিকৈ পৰি গ'ল ইয়াৰ ঠাইত আপোনালোকে বিটো ইউজ কৰিব পাৰে বিটটো দিলে মানে কালাৰটো মজা আহিব আমি বিটটো নাপালোঁ একচুৱেলি বিট দিলে কালাৰ মজা হ'ব আৰু অকল দিবলৈ আছিলে পাহৰি আছোঁ ৰক অঁ আদা নহৰু পেষ্ট অ' ইয়া সেইটো মেইন মাংস এইটো চেফজনে আমাৰ হেৰিও পাহৰি যায় সেইটো চামুচ আছেই নালাগে বাটাৰ দিয়া চামুচ অ'কে তো এইটো আদা নহৰু পেষ্ট দি দিয়া গ'ল পেকিংতে দি দিছোঁ আৰু আপোনালোকে হেৰি দিব টেষ্টটো মজা উঠিব বাট আমি এতিয়া যিহেতু আমি আদা নহৰু পিহি থাকিবলৈ অকণমান দিগদাৰ ইকুইপমেণ্ট আছে আকৌ হা ইকুইপমেণ্ট আদা নহৰু খুন্দনাও আছে আমাৰ খুন্দনাও আছে ইকুইপমেণ্টছ আছে বাট আমি পিঁয়াজটো অলপমান সিজিব দিব লাগিব আকৌ চাবা দেই গেছটো নুমাই যাব নাই নুমো বহুত চমৎকাৰ হৈ গয়া এয়া তো পিঁয়াজটোত আমি দিছোঁ হেৰি চয়া চচ দিছোঁ সেইটো কাৰণে অকণমান কালাৰটো মজা হৈ গৈছে সেই এইয়া চয়া চচ দিয়া যাব মেইন মালটো যোনটো দ্য চব্জি যোনটো সিজাই হৈ গ'ল এই মালটো এতিয়া মেইন মানে চকুচিটো এতিয়াহে হ'ব এই মালটো ভাঙিব লাগিব গোটেই যাতে চব্জি যাতে একদম নামো নিচান নাইকিয়া হৈ যায় এনেকৈ ভাঙিব লাগিব সেইকাৰণে আপোনাৰ কালাৰটো ইমানটো ভাল আছিলে বাট এই চব্জি দিয়া লগে কালাৰটো চেঞ্জ হৈ গৈছে উঠি যাব কালাৰটো আকৌ মানে কিছুমানে ফুড কালাৰ ইউজ কৰে মানে যোনটো বেয়া হয় আনি মানে অলপ বিটটো দিব লাগে মানে বিটটো দিলে মানে বিটটোৰ ৰংটো ভাল আছে বেছিকৈ উঠে উঠিব এইটো কালাৰ উঠিলেও বাৰু আমাৰ এক্সপেৰিমেণ্টেল ডেটা হয় এইটো সেইটো R&D হয় চ' একো নাই সেইটো টেষ্টিটো হ'ব এইটো চিয়'ৰ এইবাৰ এইটো নেমু একফাল ধুনীয়া কাটি লৈছোঁ হাত চাত ধুই লৈছোঁ দেই নেমুটো মানে এইটো টেঙা ফ্লেভাৰটো মানে দিব লাগে বাট নেমুটো ইমান ৰস নাইকিয়া এতিয়া নেমু ক'তনো ৰস থাকিব দিজ আৰ অল প্ৰচেছ নেমুজ তো গাইছ আমাৰ এইটো ফাইনেলি মালটো একদম দেখিছে ডাঠ হৈ গৈছে পূৰা পাওকেইটা মজাকৈ শিকিম সেইটো দেখাই আছোঁ টাৱাখন ধুই দিব লাগিব আমাৰ মানে গাইছ বনোৱা দায়িত্ব মোৰ আৰু ধোৱা দায়িত্ব আমাৰ কেকেৰ মানে কণী তো এইটো ধুনীয়াকৈ দেখিছে ধুনীয়া কালাৰো উঠি গৈছে আৰু অলপ কালাৰ আহিব ফুড কালাৰ দিলে আৰু বিটটো দিব লাগিছিলে বিটটো দিলে মানে মজা কালাৰ আহিলে হয় চাওক একদম পূৰা পাও ভাজি নহ'ব হৈ গ'ল এবছৰলৈ পূৰা একচুৱেলি কালাৰটো মজাই হৈছে কালাৰ ঠিকে আছে পূৰা বাটাৰ গোন্ধ লৈছে মজাকৈ মই গোন্ধটো লৈ লৈছোঁ তো এইটো মালটো এতিয়া নমাই দিওঁ খাব লাগে অকণমান তেল অকণ দি ল'ব লাগিছিল নেকি পুৰি যাবগৈ ডাইৰেক্ট বাটাৰ চাওঁ এইটো দিয়াৰ পিছত অলপমান এইটো চব্জিটো দি দিব লাগে তো মাছটা মাৰ দি দিলে হ'ল আৰু দেই বঢ়িয়া অকণমান মালটো লগাই দিব লাগে কাঁহী কাঁহী এখন বৰ
তো গাইজ ফাইনেলি আমাৰ ইয়াত যে পাও ভাজি ৰেডি এইফালে পাও একদম মজা বনিছে লুকছটো মজা লাগিছে আৰু এইফালে পৰা ওপৰত বাটাৰ দি দিছোঁ দেখা পাইছে কালাৰটো মানে মজা বনিছে আৰু তো আমি এতিয়া মজাকৈ খাম তো এতিয়া কথাটো হ'ল কি ইয়াত এতিয়া 3টাহে হ'ব পিচ এইটো এনেকে ভাঙি দিলে হ'ল গুড আইডিয়া এইটো ভাঙি দিলে হ'ল ন এখন কাজিয়া পাম বাচি গ'ল এখন ডাঙৰ জেঙৰ পৰা বাচি গ'ল খোৱা ষ্টাৰ্ট দিছোঁ বোলে পাওটো এনেকৈ লৈ মজাকৈ মাৰি দিলে হ'ল আৰু তো মই এক পিচ খাই চাওঁ কেনেকুৱা হয় কেনেকুৱা টেষ্ট মজা হৈছে 5টা বনাইছোঁ ন ঠিকে আছে এনাফ তো গাইছ আমাৰ একদম খাই কৰি পূৰা ধুই কৰি মানে আজৰি হৈ গ'লোঁ তো এতিয়া আমি ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ তো আজিও আকৌ খানা ভিডিঅ' এটাই লৈ আহিলোঁ আৰু তো কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আপোনালোকে জনাব কমেণ্টত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টো ভাল লাগিলে লগৰখিনিৰ লগত ফানৰ কাৰণে শ্বেয়াৰ কৰি দিয়ক তো আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক আকৌ লগ পাই আছোঁ ঠিক আছে বাই বাই